কান্দুনি ব্লগ আইগলো আৰু অন্যতা ব্লগৰ সৈতে আটকুৰ আলফা এটা কথা কৈ দিয়া 2 দিন মিছগাল ব্লগ দে কি কৰবি আৰু ইমান সহজ নহয় দে ডেইলি ব্লগ কৰা 2 দিন যাবই মই সেই দিনটো ঘৰতে আছো ঘৰত থাকিনো কি ব্লগ কৰিম ততে কৈছো ফাংচন চাবা গৈছিলো ফাংচনতনো কিমান দেখা আগতেও ফাংচন দেখাইছিলো আৰু আজি হৈছে আমাৰ বিয়াৰ লাষ্ট দিন মানে বিয়াৰ আজি সেই একদিন আজি দিনটো গেলি যোৱাকালি লভাত তাৰে পিছত বিয়া আজি একবাৰ ভাতিবেলা যাব লাগিব কি কাম কৰিছি চাম তাৰপিছত আজি নেনাক বোলে মেহেন্দি লগাই দিব লাগিব নহয় মই আপি গোটাই মেহেন্দি লগাই দিয়াকে মোক ৰাখছি গোটাই ঠিক আছে আৰু বহুত দিকছা না কিনকে লৈছোঁ মোবাইলত চাৰ্জ নাই তেতিয়াৰ পৰাই মোবাইল চালোঁ ব্লগ আৰম্ভ কৰিছোঁ এতিয়া আৰম্ভ হ'ল আৰু মোবাইল চাৰ্জ দি অন কৰি দিলোঁ দে হ'ব দে আৰু লগ পাইছোঁ দে অলপ দেৰিকৈ কাকা গা ধুবা আনতে কাপোৰ চামৰা দেখা পাইছি চক কি লাম্বা বাপ্পা ঐ তো গাছ টাইম গ'ল ভাত খোৱাৰ কাৰণে এইভাগে আছে আলু ভৰ্তা আমাৰ আৰু পিঁয়াজ চিয়াজ খানি লওক আৰু সেইভাগে আম্মাই ভাত বাঢ়িছে আৰু এতিয়া বোলে আম্মাই সেই কৰিব যাব থ্ৰেডিং কৰিব যাব বিয়াখনত অলপ ধুনীয়া হ'ব লাগিব না আৰু মই পেইঠে দেখি ওলাই যাম টাইম গ'ল চাৰিটা এতিয়া যাই থাকোঁ সৰু টাকালৈকে সৰু আছে বোলে ফিল্ডত খেলা চাই মোৰ তাতে অলপ খেলা চাম তাৰপিছত পেইঠেত একবাৰ যাম বাকী আৰু নাজানো যা হয় না নহয় নাযাওঁ না কিবা হয় চাউলৰ একেলগে যাই পেলাই চাব পাৰে আইতকৈ দেখা পালোঁ কলপাতৰে বঢ়িয়া ওপৰখিনি চাট দিছি আৰু আগত ধুই কিবা কিবি বস্তু দেখাই আছোঁ আপোনালোকক আৰু এইটো সৰু যা আছে তাৰ লগে চাহ খাব দিলাক চাহখিনি খাই লওঁ আৰু ইভাগে আছে আমাৰ বুটি আৰু গাইছ মই ওপৰত দিয়া আগতে দিছিল তিৰপল মই প্ৰথমবাৰ দেখিছোঁ এই কি বোলে কলপাতৰ মজা লগা আছে কিন্তু কলপাত গেলি দেখাই লওঁ দে দেখছে না ইয়াতকৈ এলে হোৱা মানুহ নাই গৰম পানী কৰি লৈছি ইমান ঠাণ্ডা পৰা নাই দে যিমান কথা গৰম পানী কৰিছে ৰ ফিল্টাৰৰ পানী হা এই গাইছ থলে আছে এতিয়া চৌকাৰ পৰা ওলাই আনিলে আমি আৰু সেই মদ ঠাণ্ডাটো সেই ঠাণ্ডা পানী দি গা ধুওঁ লাগে কপনি উঠাক বা বৰফ হৈ যাব সবি গা ধুওঁ আমি ক'ত যায় এতিয়া হাগবা যা দে হাগ গা তথাপি আৰু ফেচৱাছ মাৰিছে ফেচৱাছ এটা আনিছিল ঘুই গোটাই শেষ কৰি দিছিল বিয়াত ঘুম বুলি আনিছিল কিন্তু শেষেই হ'ল তাৰ হ'ব দে ইমান বিভা নাংগে গম পাইছা না যি গাল সেই হৈ থাকিব গাইছ এইটো চাব পাৰে চুটকেছ বম ডাঙৰ চুটকেছ ৰেডি কৰি থৈছে আৰু কইনাক পিন্ধাবৰ কাৰণে মানে গুড গুড চাব পাৰে মেহেন্দি আঁকিছে আমাৰ সৰু ভাই কি পাই 5 টাকাৰ এটা ললিপপ এই বয়সতো ললিপপ খাব লাগে চিক্ৰেট টিক্ৰেট টানি থাক নাখাওঁ দে যাওঁতে নাখাওঁ দে চিক্ৰেট টিক্ৰেট নাখাবি দে এনে কৈছিলোঁ তোক চাব পাৰে 20% হ'লে মোটামুটি আৰু এটা কথা কৈ দিওঁ মই এখিনিতে এই মেহেন্দি আঁকাৰ কাৰণে যে 2-3 ঘণ্টা এনেকৈ বহি থাকিব লাগে সেইটো পেচেণ্ট ৰখাটো বহুত কষ্টৰে ভাই সেই দেখিছে না কেনেকৈ বহিছে বেচেৰা কি কষ্ট মস্ত এতিয়া মোৰ শুঙি আছে মই এতিয়া গম পাইছোঁ এতিয়া আছি মই ঘৰত যাম বুলি ভাবিছিলোঁ ঘৰত নেগলোঁ দে আৰু এই ৰতক যি মই কৈছিলোঁ 4টা বজাত আহিম বুলি তাৰ বিদ্যা লগা কি আম্মাই যাব পাৰিছে যাতে মাই দেখছে না এনে থ্ৰেডিং চেডিং কৰি আতে পেহি থাকলৈকে আছে মই ভাবিলোঁ ঘৰকলৈকে যাম এই চাওক পুৰা ধুনীয়া হৈছে আৰু এইফালে আম্মা বা থ্ৰেডিং কৰি মেকআপ কৰি পুৰা ইণ্ডিয়া কইনা হ'ব গাইছে টকাৰ বিদায় দিয়া ঘৰকলৈকে যাই থাকোঁ আৰু মোৰ ভাইক এটা কথা কৈ যাওঁ তো গাছ আমি তাতে ঘৰত যাইছো আৰু মই যে তাকে গৈছো ই মোক ভয় পাত্তা নেদে কিন্তু ঘৰত মোৰ লগতে থাকে আৰু মোক পাত্তা নেদে দেখছি পাত্তা নেদেনো তোক ঘৰত পাত্তা দেও না নাই ঘৰতে দে বেলেগৰ লগত বেলেগত থাকলি দাদা দিনটোৱে পানী খুচি মলে চাব পাৰে চাওমিন আহি গ'ল খাই লওঁ দে গাছ বুম বুম চাওমিন হ'ব দে খাওঁ দে নি গাছ ঘৰ আহি পেলাই অলপ জিৰাবাই নাপালোঁ অলপ চাহটো খাব নিদিলাক লগ মেহেন্দি আঁকাত ধৰি দিছি তাতে সি সৰু কি আছে এইবাৰ মোক ধৰি যাব দে চাহ জল্দি দিয়া আন ডিজাইন চাই লওক ৰহ দে তাৰপিছত দেখি আছোঁ কি একো গাছ মেহেন্দি 1 ঘণ্টামান আঁকলোঁ আৰু আপোনালোকে চাব পাৰে 50% কমপ্লিট হৈছে মজা লগা আছে কিন্তু আঁকছি কোনি আতি কৰি ফ্ৰী থাকিছোঁ পইচা চইচা দিবিনে আৰু অলপ আছে গাছ সেইখিনি আঁকি লওঁ গোটেই কমপ্লিট কৰি দেখাই আছোঁ কেনে আছে আৰু এইভাগে আছে পেটলাই মোবাইল টিভি থাক চাব পাৰে আঁকা হ'ল ফাইনেলি পিছফালখিনি দেখা দিয়ে আঁকছোঁ দে গাছ মই এনে এলাখান নাকোঁ কিন্তু আজি আঁকছোঁ বহুত বছৰৰ পিছত আগতে আঁকি দিছিলোঁ আৰু আঁকা আৰু এইটো কল খাব পাৰিছি ফাইনেলি আঁকা হ'ল দে গোটাখিনি একবাৰ আৰু একবাৰ দেখা দিওঁ অলপ আগত ধুইছিলে অলপমান আছিল তো গাছ চাই লওক এই মজা লগা আছে কিন্তু তই পাৰিবি না এনেকৈ আঁকিবা বাকী গাইজ আজি ভিডিঅ' এখিনি আছিল আৰু নহয় আছে আৰু অলপ ক্লিক কৰিম এতিয়া থাম্বনেইল এটা ক্লিক কৰি লওঁ ঘৰত যাই আৰু কিবা কিবি কৰিম ৰ
গাইজ বৰ্তমান চাই আছোঁ বিগ বছ আৰু কথাটো হ'ল যে এই বিগ বছ চলি আছে আমাৰ ইয়াতে ইউকে ৰাজ্যাৰ আছে ইউকে ৰাজ্যাৰক ভাল পাওঁ আৰু ভিডিঅ' চাওঁ আৰু মেইন কথা হ'ল ঘৰত চাব আহিলোঁ কিন্তু ঘৰত চেনেলটো নাই আমাৰ পেটলা আব্বাই চেনেলকেইটা কাটি দিছি আৰু কিছুমান চিনেমাৰ চেনেলো চলি থাকে নিজে নিজে কাটা যায় ক'ত মৰা মৰ আৰু গাইছে মেহেন্দি আঁকাটো ইমান সহজ কথা নহয় হাত চাত বিহে গেছি কেনেকৈ একচুম হয় জানো দেই আৰু হাত কালাৰ হৈছে আৰু মাথাত মেহেন্দি মান লাগছি মাথাত ধুবা লাগব যাই পেলাই ঘৰত কি চাইছা লাল হ'ব মেহেন্দি লাল থাকে গাইজ ঘৰত আহি গ'লো আৰু ঘৰত আহি দেখাবলৈ আঞ্জা ৰান্ধিছে আজি তাগৰা আঞ্জা হ'ব চাগে আঞ্জাখন দেখাই দিছোঁ একবাৰ আঞ্জা খাব লগা আঞ্জা হ'ব দেই গাইজ আৰু মেইন আঞ্জা কি এতে খাইৰ মাংস আজি গাত খাই থাকব দেই মাংস টানি থাক আম্মাইতো পুৰা টানব আম্মাই আনবা দিছি আৰু এইভাগে ভিনিছে কিবা মিলি আছে তই নৰা শিল হৈ যাব তই মিলাব নৰা আৰু সেইটো ৰুমত একবাৰ চাহো শুনি কি কৰিছে এইভাগে এটা মৰিছে সি থাক মৰি এইভাগে ফাদাৰে কিবা খেলি আছে দি অলপ খাই আহি গ'ল এতিয়া ঘুমাব যাব লাগে আৰু মই এটা কথা কৈ দিওঁ অহাকালি তেলৰ ভাৰ আছে তেলৰ ভাৰত যাব লাগিব তাতে ভিডিঅ' বনাব লাগিব আজি পাৰ্ট 1 হ'ল কালি পাৰ্ট 2 হ'ব আৰু বিয়াৰ দিনা পাৰ্ট 3 হ'ব বঢ়িয়া ভ্লগ দি থাকিম দেই তহঁতক 4 তাৰিখলৈকে মোক আৰু এইফালে আম্মা আছে আম্মা যাব আৰু এইফালে তৰা বাই বাচন ধুইছে ধু কথা নাই তই যাবি না গাছ কালি বঢ়িয়া লাগিব কিন্তু আজি মানুহ বেছি হৈছে নে এই বাচন পুৰা হৈছে আৰু খানাও ভাল হৈছে নে সেইকাৰণে দে গাছ নেক্সট ভিডিঅ'ত লগ পাইছোঁ আজিলৈ টাটা বাই বাই গুড নাইট